আজিৰ কবিতাৰ শিৰোনাম কমৰেড। কমৰেড চহৰে নগৰে গাঁৱে ভুঁৱে ৰাতি ৰাতি কি সন্ধান কৰি ফুৰিছা? টোপনি খতি, ভোক নাই, পিয়াহ নাই, ভাগৰ নাই, ভয় নাই। তুমি পাহৰিলা নেকি আমি যে কোন কাহানী বাই স্বাধীন হলো? আমাৰ স্বাধীনতা ৭৫ বছৰীয়া হল। চোৱা, আমাৰ চৌপাশে চোৱা, বৃহৎ বৃহৎ কৰ্পৰেট হৈছে, উদ্যোগীকৰণ হৈছে, বিশ্বায়নৰ প্ৰভাৱ পৰিছে, দেশ উন্নতিৰ পথত অগ্ৰসৰ হৈছে। সাধাৰণ এটা ভোটৰ বিনিময়ত বিনামূলীয়া চাউল হৈছে ঘৰে ঘৰে, চৰকাৰী পানী হৈছে অলিয়ে গলিয়ে, পকী ঘৰ, ৰান্ধনি গেছ, টকা পইচা কাম, আৰুনো কি লাগে মানুহক? কমৰেডে দীঘলকৈ উশাহ এটা টানি ক'লে, মই বিচাৰি ফুৰিছো বুকুৰ স্বাধীনতা, সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা পৰিত্ৰাণ, ধৰ্ষণ মুক্ত সমাজ, সম অধিকাৰ, ন্যায়, সন্মান, হত্যা হিংসা মুক্ত বাতাবৰণ, হাতত লৈ বিজয় পতাকা, হাতত লৈ বিজয় পতাকা। ধন্যবাদ।